থুলক হল নাই ওলাই আহক মোৰ হৈ গ'ল বল গোবিন্দ আমি ইমান দূৰ আহিলে ক'তো দেখোন বগানভিলা নেদেখিলোৱে দেখিম ৰ কিয়নো ইমান লৰালৰি কৰিছ আজি আহিছো যেতিয়া চাইহে যাম গাঁৱৰ ইটো মূৰলৈকে যাওঁ বল ক'ৰবাত নহয় ক'ৰবাত তেতিয়াতো দেখিয়ে যাম গোবিন্দ আমি দেখোন ফুল চাবলৈ আহি আহি হাবি মাছ পালোহি বেলি যাবৰে হ'ল গধূলিয়ে হ'ব এতিয়া ঘৰলৈ যাওঁগৈ বল আহিলো যেতিয়া চাইয়ে যাওঁ ৰ নহয় মাহঁতে চিন্তা কৰি থাকিব লাগিলে কাইলৈ আহিম আজিলৈ যাওঁ বল ঠিক আছে বাৰু দে তই বিচাৰিছ এতিয়া যাওঁগৈ বল ৰচোন আমাৰ ৰাস্তাটো কোনফালে আছিলে বাৰু সু চাইডে নে বাওঁ চাইডে সু চাইডে আকৌ ঠিক আছে বল বল গোবিন্দ আমি দেখোন আকৌ একেখন জেগাই পালোহি তোন আমাক বাৰু পৰুৱাই পালে নি ঐ মোৰো তেনেকুৱাহে লাগিছে ভয়হে লাগিছে গোবিন্দ ভয় নকৰিবি ৰ তই মই আছো নহয় এতিয়া ভগৱানক ভাব যাতে আমি কোনোবা মানুহক লগ পাই যাওঁ ঐ বলুৱা কি হ'ল মা তই যে গোটেই দিনটো মোবাইল পিটিকি থাক কিবা কাম এটা কৰিব নোৱাৰ দেউতাই যে গোটেই দিনৰ দিনটো কষ্ট কৰি পইচা ঘটে আৰু তই বহি বহি খাও নীলাজ এতিয়া যা খৰি কাটি আনকে নহবা আজি তই ভাত খাবলৈ নাপাও মা কিয়নো ইমান গালি পাইছা গৈছো ৰবা কিয় গালি পাইছ সুধিব আহিছ এই মাত্ৰ মোৰ চকুৰ আগৰ পৰা আঁতৰ হ মায়ে একো কাম কৰাটো নেদেখে মোবাইলটো চালে পটককে দেখে চাওঁ আৰু উপায় নাই এতিয়া খৰিকে বিচাৰি আনোগে কোন সেইকেইটা অমূল্যদা আমি গোবিন্দ আৰু থুলুক তহঁতিৰে হাবি মাজত কি কৰিছ আমি মানে বগেনভেলিয়া চাবলৈ আহিছিলো বগেনভেলিয়া বিচাৰি বিচাৰি ইয়াত পালোহি আৰু আমাৰ ৰাস্তা হেৰাই থাকিল তহঁতৰ গাতো মানে ৰিলৰ প্ৰভাৱ পৰিছে হ'ব দে এতিয়া মই দেখুৱাম বল তহঁতক বগেনভিলিয়া ঠিক আছে ব'ল অমূল্যদা এইয়া দেখিলি বগেনভিলিয়া যা তহঁত দুটাক মই ফটো এখন উঠাই দিম মজা উঠিছে ঠিক আছে এতিয়া তহঁতি ঘৰলৈ যা দেই গধূলি হ'বই হ'ল নহয় ময়ো খৰি আনোগে থেংক ইউ মূল্যদা তুমি নোহোৱাহেঁতেন যে মূল্যদা আমি হাবিৰ মাজতে থাকিব লগা হ'লহেঁতেন আৰু বগেনভিলিয়াও নেদেখিলোহেঁতেন হ'ব দে এতিয়া ঘৰলৈ যাগে যা তহঁতৰ মাহঁতে চিন্তা কৰি থাকিব নহয় কিন্তু আগলৈ এনে অকলে ঘূৰি নুফুৰিবি দেই ঠিক আছে মূল্যদা এতিয়া বাই বাই ঐ বগেনভিলিয়াজোপা কিন্তু বৰ ধুনীয়া আছিল ন বৰ ধুনীয়া আছিলে দেই এতিয়া তই যা দে কাইলৈৰ পৰা আকৌ স্কুলো যাব লাগিব নহয় তই আকৌ সোনকালে আহিবি সদায় নিচিনাকে আকৌ দেৰি নকৰিবি হ'ব দে মই সোনকালে আহিম কাইলৈৰ পৰা আমাৰ স্কুল ষ্টাৰ্ট হ'ব নহয় আমাৰ কাইলৈ ক্লাছ 9ৰ প্ৰথমটো ক্লাছ আছে এটা কথা ক'বলৈ পাহৰিছিলোঁ আমাৰ স্কুলত কিন্তু আমাৰ বহুত বন্ধু বান্ধৱী আছে নহয় সকলোৰে লগত আপোনালোকক চিনাকি কৰাই দিম আৰু আমাৰ চাহ বাইদেউহঁতৰ লগতো আপোনালোকক চিনাকি কৰাই দিম সেইকাৰণে আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব আৰু আমাৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক আৰু কমেণ্টটো কৰি দিব আজিলৈ আহিছোঁ দেই বাই বাই